গাইজ বহুত দিন অহা নাই তো ইমান যদি মূৰত আছোঁ আৰু তাৰমানে ভয় লাগিছে আৰু বহুত জংঘল চংঘল যাই আছোঁ আৰু তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই নিউ ব্লগ তো গাইজ আজি মই বহুত দিনৰ পৰা ব্লগ এটা লৈ আছোঁ কাৰণ এতিয়া নতুনকৈ তাৰমানে ক্লাছ টাইমত 10 পাইছোঁ না সেইকাৰণে বেছি তাৰমানে ব্লগ বনাব নোৱাৰিম আৰু সেই মাজে মাজে আনি থাকিম তাৰমানে আজি আহিছোঁ ৰবিবাৰ আৰু এই তাৰমানে ঘৰতে আছোঁ আৰু ভাবছোঁ আজি পাহাৰত দেখি যাম ফুৰিবৰ কাৰণে এইটো বস্তু তাৰমানে যাৱাই নাই পাহাৰত তো আজি পাহাৰত যাম আপোনালোকক দেখাই থাকিম পাহাৰত কি কি বস্তু পাওঁ আৰু আপোনালোকৰ মানে ফুৰাও হ'ল লগতে আপোনালোকক দেখাও হ'ল বস্তুবিলাক আৰু তাৰমানে ব্লগটো হৈ থাকিল তো আপোনালোক দেখাইছে আমি কোনখন পাহাৰত যাই আছোঁ তো গাইজ আমি এখন পাহাৰত যাম এখন পাহাৰৰ পিছফালে যেন আমি যাম আৰু এখন পাহাৰৰ পিছফালে তাতে যাম আপোনালোকক দেখাই থাকিম কি কেনেকৈ আমি আৰু কি কি বস্তুবিলাক পাই থাকোঁ এখন পাহাৰৰ পিছফালে চাকচোন কেনেকুৱা ৰাস্তা আমি যেন যাই আছোঁ পাহাৰটো বেয়া ভাগৰ লাগছি আৰু যাবা আছে আধা গাছ টিকেটটো মজা হ'ব বহুত দিন অহা নাই তো ইমান যদি মূৰত আছোঁ আৰু তাৰমানে ভয় লাগিছে আৰু বহুত জংঘল চংঘল যাই আছোঁ আৰু চাওঁ যাই কিনে আপোনালোকক দেখাই থাকিম কেনেকুৱা লাগে দেখাই আছোঁ আৰু কি মজা আমি এতিয়া পাহাৰত ফুৰিব আহিছোঁ ইয়াতে বহুত যেতিয়া নিচিনা মাছ আছে আহি কেনে এইগিলা নিচিনা মাছ লৈ যাম বহুত ভাল লাগছে লাষ্টলৈকে চাই থকা আমি বহুত কষ্ট কৰি আছোঁ তো গাছ ফাইনেলি আমি আহিব আমাৰ ডেষ্টিনেশ্যন এয়া চাৰিওফালে যে পাহাৰ পথাৰৰ দৰে গাছ কি ধুনীয়া যাকচোন আৰু যেন আমি দেখাই থাকিম কি কি পাওঁ যেন মই চিনি আছোঁ এতিয়া গাইছোঁ কি কৰিছা আছিনা তই ভয় লাগে সেইফালে নাযা বিশেষ কি বলি এইটো ভিডিকে ভিডিকে এইটো নহয় তই নাযাকে আগত দেখি যা নাযা ভয় লাগে ভৰিতে নে বিশেষ কি এনে চিঙি আছে চা ঠিক তই নাযাকে লগত ইয়াতে এফালে ঢেকে চিঙি আছে আৰু হাত ইয়াতে ভৰিতে ইয়াতে ৰখি আছে চা এই তাৰে অৱস্থা চা ইহঁতক চাইছ ক'ত গৈছে ঢেকাৰ লগত ক'ত জংঘলৰ মাজত সোমাই গৈছে নাছে কিয়া এই এটাক তল গৈছে জংঘলত এইয়া বাহা আছে মাত দিছে কিন্তু কৈছা দেখা পানা চৰাইগিলা এইখিনি চৰ চৰাইকেইটা বহুত হেৰি লালাচিটা চৰাইগিলা খালি পোহে আৰু মাৰি পেলা তো এতিয়া আমাৰ ঢেকে ঢেকে চিঙা হ'ল আৰু এইফালে কঁঠাল চাই আছোঁ কঁঠাল দেখোন নায়েই চব ডাঙৰ ডাঙৰ আজি কেনেকৈ নিব পৰা হ'ব আৰু এইবাৰ আমো নাই আৰু এতিয়া আমি ঘৰত যাওঁ আমাৰ কাৰণে থৈ দিয়া নাই জানে থৈ নিকা বহুত চাই আৰু ইমান মানুহ আহিছে মানে বহুত মানুহ আহিছে সেইফালে তো গাইজ আমি তাৰমানে ফাইনেলি ঘৰে পালোঁ আৰু আপোনালোকক দেখাই লাগিম জানো কি কি বস্তুবিলাক পালোঁ আমি বেছি বস্তু নাপালোঁ বাৰু সেইখিনি হাচিনাত ঠেকীয়া
আৰু এইখিনি মুঠ ঢেকীয়া পালোঁ আমি আৰু বাকী গাইজ একো নাপালোঁ। আজি ব্লগটো এইখিনিতে সামৰি মাৰিলোঁ আৰু যদি ব্লগটো চাই যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব। ত' গাইজ আজি এইখিনিতে ব্লগ টাটা বাই বাই।